Good morning guys, welcome back to African Bhaluk. Oh no guys, welcome back to Assam Rhino YouTube channel. মানে কি হল এটা না ভিডিও চাই কোনা এর আফ্রিকান ভালু হয়ে গেছি তো বাকি যে আপোনালোক সৰু সৰু প্ৰণাম জনা আজি ভিডিওটো আৰম্ভ কৰিছো আৰু ৰাতিপুৱা দেখা গাইছ আমি মানে গুড মৰ্নিং কোন ৰাতিপুৱা নহয় এটা ফাটি বিলা আছে এনেকুৱা ঠাণ্ডা হৈ পালে বতৰটো ভাল লাগে ৰিটান এই ঠাণ্ডা বতৰ কিন্তু গাইছ মোৰ খাবা মন যায় দেই চাহ আৰু এই চিংৰা মানে কথাটো কি হৈছে ভিডিওটো বনাইছিলো এই মানে আমার এই সাবস্ক্রাইবার নাকি আটাবার দিছে ভাগিন বলে মু আড্ডা করেছি মামা সালা আমি ডাকু মানে ডাকু বুলি কে কৈছো মানে চবে চিনি পাই ডাকু আন সেইকাৰণে কৈছো আৰু এটা বস্তু দেখি আছো মোক চাচোন গাইছ এই বগা মাছটো নে এই পেণ্টটো কলা এই চেণ্ডেল দেখিছ না চেণ্ডেল বগা কিন্তু আমাৰ ই পেলা কি মাৰি আছে গম মানে দেখি আছো ৰ মই তই দেখিছ না ৰি কি হৈছে চাচোন গাইছ এটা বস্তু চাও দেখিছ না মানুহটো সেই কলা দেখা নাপায় চুলি কলা এই কাপোৰ কলা পেণ্ট কলা চোৰান পাই ৰাতি ডাকু এই শনিবাৰে বজাৰত চোৰান পাইতো এটা কথা ক দে এতিয়া কলা কাপোৰ পিন্ধে কলা কাপোৰ কোনে পিন্ধে চোৰে পিন্ধে কলা কাপোৰ চোৰে পিন্ধে নেকি ডাকু কলা কাপোৰ ডাকুই পিন্ধে নাজান দে গোটাই ফেলাচোন ইফালে কি কৌ ইফালে তো ভুকি থাকিলে নহয় একে জল ভাই অসম জয় কৰিব লাগে অসম জয় কৰিব লাগে বোলে ই পাগলাই আছে গাইছ এ মোৰ পাগলা পাগলা গাইছ এইটো আমাৰ দিব্যত গাঁৱৰে ওচৰত থকা শিৱ মন্দিৰ এটা শিৱ ৰাতিত আহিব এটা তো মন্দির পল্লী দেখাইছে এই বারে বাহ রাস্তা কথা বাংলা দেখা নেই এটা তো মন্দির কৃষ্ণ তাতে আজি ভিডিওটো অলপ ভিউজ চিউজ বেছিকৈ লাগছে কমেণ্ট চবে কৰি আৰু কিবা কবি নেকি তই আমি বিল্ডিং বহিছোঁ গাইছ দেখছি কি কৈ দেখছি নে গাইছ তাৰ কথা মোক বোলে শনিবাৰে বজাৰত চোৰান পায় তাই বা কেনে দেখি সি নিজে গম নাপায় একবাৰ খতৰাক গেছিল মই বোলে পেলা দেখি মই যাব নোৱাৰোঁ কাইবা দাগ উঠিছে বিচনা পৰি আছিলে কি দেখি না ভিডিঅ' দিব পৰা নাছিলোঁ তাক গাইছ নেউল হেন পায় সি নিজে গম নাপায় আপোনালোকে এটা কমেণ্ট কৰি দিবচোন তাক নেউল বুলি সি এটা ভাল পাব ৰ আৰু আপুকেইটা মানে গাড়ীৰ ভিতৰৰ পৰা মাত দিলা হাই হাই এনেকৈ দিছি মোৰ ভাল লাগছি দেখা কয় আমাৰ ছাবস্ক্ৰাইবাৰ বুলি পাছত যাই গম পাই বোলো মোক ভালকৈ দেখিলোঁ না পাছত যাই গম পালোঁ আমি আমাৰ লগে আছিল মোৰ বেয়া আহিছিল সিও মই দেখিছে মই তাত দেখিছোঁ গেল আৰু সেনেকৈ দেখছি এইগিলা ধান উলছি এইলা চা উলি গৈছি ধান চা এইগিলা যাবা হ'লে আৰু ঠাণ্ডা দিন আহিল ঠাণ্ডা দিনত কিন্তু গাইছ বেছি মাৰিবা নালাগে ঠাণ্ডা দিনত কি গম পাই নাপায় মোৰ ভিতৰত মগলাহান নুখুমাই না মচা নাকঠেই তহঁতে কথাতকেইটা বেয়াত যা দেই গাইছ পচান চালা না আমাৰ দিব্য কৈ থকা তুই মোৰ এক্সিডেণ্ট পাই দেখছি তো মানে লোক এটাৰ ঘৰতে সিও আহি আছে সেইকাৰণে এটা ৰুকছোঁ অলপতে ই আহিল ৰ লগকেইটা আহি আছে ৰ দেখি আছোঁ সেইকেইটা লগকেইটা আমাৰ চিম্পাঞ্জি এটা এনেকৈ লিখিছোঁ মানে থেংক ইউ এই কুত্তা কিবা কওঁ লগকেইটা লগ পাইছোঁ ভাল লাগছি আৰু এই আমাৰ তাক চাচোন চাদা মাৰি মাৰ হান মানুহ দেখছি না এর নাম কি হব অভিজিৎ ভট্টাচাৰ্য ঠিকে আছে কি কবি তই পাৰে গাইছি পুৰা একদম পকছি তই পাৰবি তই যা সমজয় কৰগে এতিয়া যা গাইছ আমি আৰু যা লগ পাইছোঁ এই পেলা মাৰ হান লগকেইটাতো দেখিছিলে সিহঁতে মানে ক'লা সি পাৰ্থৰ নাম আছিল সি ক'লা চাহ খাই যোৱা মাত্ৰাত মোৰ নাযাওঁ বুলি আমাৰ ই গাছ মোক মাতি নিছি মই কিবা খা বস্তু নিছি মাতি নিছি যি গাছ প্লিজ ঘূৰি চাপা নিছি যাই কিনে কৈছি কিয় নাযাওঁ বুলি চাবা নেকি তাৰপৰা ক'লা নাযাওঁ বুলি কিয় কৈছা তাৰপৰা মই ক'লোঁ হয় কথাটো বেয়া আছে মাতছি চল তোৰ গেলোঁ চাহ খাই কিনে মানে আহিছোঁ আৰু গাছ আপুনিতো শুনে পালে ই মাতি নিয়া বুলি মাতি নিছি পাৰ্থই দি কিনে পিঠা লাৰু চাহ দিছি পিঠা হিন্দি বাৰু চাহ হিন্দি মোৰ ফালে দিছে মই 3 টকা বিলি দিলোঁ 3 কাপ দিছি তাৰপৰা ই মাজত বহিছিল পিঠা লাৰুখিনি মাজত দিলা মাজত দি কিনে আমি দুটা খাব পাইছোঁ 6 পিচ এই খাই দিলে 6 খান কি কৰিব ইয়াৰ মস্ত এনে হেৰি নেউল হেন পাইনে এই খাৱেই ঠিক গাইছ ই নেউল বুলি কৈছে মোক এটা কমেণ্টত গাইছ নেউল হু বুলি কমেণ্ট কৰি দিছিল একদম কমেণ্ট কৰি দিবি আৰু দে ভিডিঅ'টো ইমান আছে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু 24 তাৰিখ কিমান 24 তাৰিখ 26 ছাবস্ক্ৰাইবাৰ কৰি দিব 3 ঘণ্টা হ'ব আৰু 3 ঘণ্টা হ'লেতো আমাৰ ৰিয়াৰ্ডত যাম বুলি কৈছে যদি গাইছ বাকী আৰু গাড়ী নেনেই এই লিকচিক কৰি দিম যা মই দে বাই